Hi dosto, how are you? I think you're fine. তো দোস্ত প্রিয় বন্ধুসকল এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ যিটো ভিডিঅ' নাকি বেলেগৰ কাৰণে অলপ হেল্পৰ কাৰণ হ'ব পাৰে। ভিডিঅ'টোৰ আজিৰ মেইন টপিকটো হ'ল আপোনাৰ ড্ৰাইভিং লাৰ্ণিঙৰ কাৰণে। তো আহক ভিডিঅ'টো আপোনাৰ ষ্টাৰ্ট কৰোঁ। Welcome back my YouTube channel World Journey and OMG Oh my God। তো প্ৰিয় বন্ধুসকল আজি লাৰ্ণিং ভিডিঅ'ত আপোনালোকৰ মেইনলি টপিক থাকিব বহুত মানুহে গাড়ী কিনে দুই এদিন অলপ চলাবলৈ শিকে আৰু তাৰপিছত নিজে নিজে এটা ড্ৰাইভাৰ হিচাপে গাড়ী চলোৱা ষ্টাৰ্ট কৰি দিয়ে বা গাড়ী চলায়। বহুত নাজানা কথা থাকি যায়, নাজানাকে ড্ৰাইভিং কৰি থাকে। তো নজনা কথাবিলাকৰ কাৰণে আজিকালি কেনেকুৱা ধৰণৰ এক্সিডেণ্ট দুৰ্ঘটনাগ্ৰস্ত হৈ আছে। মানুহ এটা সুস্থ মানুহ এটা হয়তো বিকলাংগ হ'ব পাৰে এই অলপমান নজনাৰ কাৰণত জীৱনটা হেৰুৱাবও পাৰে। গতিকে সামান্য এটা শিক্ষা দিম বুলি আজি ভিডিঅ'টো বনাবলৈ আগবাঢ়িছোঁ। যদি আপোনালোকে চাই অলপমান গুৰুত্ব দিয়ে তেনেহ'লে হয়তো কিছু এটা আপোনালোকৰ জীৱনলৈ শিক্ষা আহিব বুলি আশা ৰাখিলোঁ। গতিকে আপোনালোকে চাব, প্ৰথমৰ পৰা শেষলৈকে চাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ পৰা টকা খৰচা কৰিব লগা নহয়। এটা আমি ইউটিউবাৰ হিচাপে আগবাঢ়ি যাবলৈ যিটো প্ৰয়াস কৰিছোঁ, আপোনালোকৰ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিলে সেই দিশত আমি আগবাঢ়ি যাবলৈ আপোনালোকে আমাক সহায় কৰা হ'ব। গতিকে নাও ষ্টাৰ্টিং মাই ভিডিঅ'। ষ্টাৰিঙৰ তলত আপোনালোকে এইটো দেখিছে, মই দেখাইছোঁ। ষ্টাৰিঙৰ তলত এইটো যে বস্তু আছে আচলতে কি বস্তু হয় এইটো কয় ৱেপাৰ বুলি। প্ৰথম 1 নম্বৰত দিব, লাহেকৈ ৱেপাৰটো ঘূৰিব। এনেকৈ গ্লাছখন বৰষুণৰ দিনত চাপকৈ ৰাখিব। যদি ডাঙৰকৈ বৰষুণ আহে, ধাৰাসাৰ বৰষুণ আহে, তেতিয়া আৰু 100 আগুৱাই দিব। আৰু 100 আগুৱাই দিলে এইটো অলপ স্পীডত মানে ঘনকৈ চাফা কৰি দিব, বৰষুণটো নাইকিয়া কৰি দিব। আৰু ইয়াতকৈ আগত দিলে বৰষুণটো একেবাৰে মানে বৰষুণ জিম কৰি আহি থাকিব। যিমান জোৰে আহক ক'বলগীয়া নাই, এইটো চাফা কৰি থাকিব, আপোনাৰ টেনশ্যন নাই, ধুনীয়াকৈ গৈ থাকিব। পিছত আৰু এনেকৈ বৰষুণ এৰিলে এনেকৈ বেক কৰি দিব 3 বাৰ। 3 নম্বৰলৈকে আছে, এইটো ষ্টপ হৈ গ'ল, অৰ্থাৎ থামি গ'ল, এইটো ৰখি গ'ল। তাৰপিছত আছে আপোনালোকৰ এইটো এটা সৰু সুৰা ফলৰ দৰে, দেখিছেনে? মই লাৰি দেখাইছোঁ। এইটো আপোনাৰ হেণ্ড ব্ৰেক। এইবিলাকৰ ছিষ্টেম বেলেগ। ডাঙৰ গাড়ীৰ এইটো হেণ্ড ব্ৰেক হয় আৰু সৰু গাড়ীবিলাকৰ এটা মানে এনেকুৱা হেণ্ডেল, এটা সৰু ষ্টিকৰ দৰে থাকিব। সেইটো ডাউন কৰি দিলে অন হ'ব, অৰ্থাৎ ব্ৰেক নধৰিব, আৰু আপ কৰি দিলে এইটো ব্ৰেকটো ধৰি থাকিব। সেইটো কৰিব। আৰু তাৰপিছত আছে আপোনালোকৰ লাইটৰ ইণ্ডিকেটাৰ। দেখা পাইছে না নাই? হাতখন দেখাবলৈ চেষ্টা কৰিছোঁ। দেখা পাইছেনে? এইটো লাইট জানে, লাইট জ্বলিব এনেকৈ দিলে। আৰু আপোনাৰ এইটো
লেফ্ট সাইড ইণ্ডিকেটাৰ, এইটো ৰাইট সাইড ইণ্ডিকেটাৰ। ইণ্ডিকেটাৰ মাৰিবলৈ নাপাহৰিব। ফ্ৰণ্টৰ পৰা গাড়ী এখন আহি আছে, আপোনালোকে যদি দুয়ো পিনৰ পৰা যদি আপাৰ হৈ থাকে তেতিয়াহ'লে ডেঞ্জাৰাছ ঘটনা হোৱাৰ চান্স থাকে। আপোনালোকে এইটো নকৰিব। বহুত ড্ৰাইভাৰ দেখিছোঁ মানে আপাৰতে থাকে, সিহঁতে মানে ডিপাৰ কৰিবলৈ পাহৰি যায়। ইয়াৰ ফলতে বহুত মানুহ কি হয়, এক্সিডেণ্ট হয়, আৰু এক্সিডেণ্ট হৈ অকালতে মৃত্যুবৰণ কৰিব লগা হয়। মনত ৰাখিব। এইটো মই দেখালোঁ, এইটো আগবঢ়াই দিলে হ'ব লেফ্ট ছাইড, আৰু বেগত দিলে হ'ব আপোনাৰ ৰাইট ছাইড ইণ্ডিকেটাৰ। এইটো খুব গুৰুত্বপূৰ্ণ বস্তু হয়, আপোনালোকে ধ্যান দিব। নজনা মানুহখিনিৰ কাৰণে এইটো বেছি ডাঙৰ এটা ভাল শিক্ষা হ'ব, যিবিলাকে নাজানে। গাড়ী এখন ফ্ৰণ্ট ছাইডৰ পৰা আহি আছে, আপোনালোকে কি কৰিব, ডাউনত দিব। এইটো ডাউন, আৰু হ'ল এইটো আপোনাৰ আপ ডাউন। ডাউনত দিলে পোহৰটো আপোনাৰ ফ'কাচিংটো ডাউনত যাব, চকুৱে নপৰে, তেতিয়া এক্সিডেণ্ট হোৱাৰ কোনো চান্স নাথাকে। কিয় ছাইডবিলাক আপোনালোকে ভালকৈ দেখা পাব। আৰু যদি মানে আপাৰতে থাকে দুয়োজনৰে, তেতিয়াহ'লে কি হয়, এটা ছাইডত মানে দেখিবলৈ অসুবিধা হয়, হয়তো তেতিয়া গাঁত থাকিব পাৰে, গাঁতত গাড়ী সোমাই যাব। তেতিয়া জীৱনৰ পৰিণাম কি হয় তো আপোনালোকে জানিবই, গম পাবই। আৰু আপোনালোকৰ আপত দিলে আপ, ডাউনত দিলে ডিপাৰ। গতিকে এইকেইটা বস্তুৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। বহুত মানুহে নাজানে, নতুনকৈ গাড়ী কিনিছে, চলাইছে, আপাৰ কি কৰিব লাগে, ডিপাৰ কি কৰিব লাগে একো বুজি নাপায়, ভাবে যে সিহঁতে পোহৰৰ কাৰণে এইবিলাক চব কিছু। সেইটো নহয়। আপাৰ ডিপাৰ মাৰিব, নিজেও বাচিব, বেলেগকো বচাব। কাৰণ গাড়ী এখন ইমান, আপোনাৰ ধৰি লওক গাড়ী এখন কিনিছে, কিমান টকাৰ এটা সম্পত্তি হয়। আপুনি অলপ আগতে শিক্ষা লোৱাৰ প্ৰয়োজন, তাৰপিছত চলাওক। কিমান চলাওক। কথাটো হ'ল নিজে বাচিব লাগিব, নিজৰ সম্পত্তিকে বচাব লাগিব, আৰু আনৰো বচাব লাগিব। নিজৰটো বচাই আনৰটো ধ্বংস কৰিলে সেইটো নহ'ব না, সেইটো কথাটো নাখাতে। গতিকে দেয়াৰ গাইজ, দেয়াৰ ছাবস্ক্ৰাইব, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিব। ধুনীয়াকৈ কৈ দিলোঁ, দেখাই দিলোঁ, শিকাই দিলোঁ। মই ডাঙৰ গাড়ী হিচাপে শিকালোঁ আপোনালোকক, বা এইটো মই ভিডিঅ'ত বনাই দিলোঁ আপোনালোকৰ কাৰণে। আৰু মই এতিয়া আছোঁ মনোৰম দৃশ্য এটা, মানে ধুনীয়া নেচাৰেলি মানে চিনেৰী হয়, ধুনীয়া এইটো চিনাৰী। গছৰ তলত গাড়ীখন ৰাখিছোঁ, কি ধুনীয়াকৈ ভাল লাগিছে, ঠাণ্ডা লাগিছে, অলপ গৰমো আছে। আপোনালোকক দেখাইছোঁ, এইটো গাড়ী আহি আছে ৰাস্তা দি, এইপিনৰ পৰা দেখাইছোঁ, ওপৰৰ পৰা দেখাইছোঁ, আৰু তলৰ পৰাও দেখাইছোঁ কেনেকৈ আছোঁ মই। ধুনীয়া লাগিছেনে? জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো। আপোনালোকে লাইক শ্বেয়াৰ কৰিব। এনেকুৱা ভিডিঅ' আপোনালোকৰ কাৰণে বনাই থাকিম। ইউটিউবত নামিছোঁ যেতিয়া ইউটিউবাৰ হ'ব ইচ্ছা আছে, গতিকে তো এনেকুৱা দিবই লাগিব, আৰু আপোনালোকে হেল্প কৰিব। ডাঙৰ গাড়ী সৰু গাড়ীৰ লগত একো নাই, আপোনালোকে অলপ জানিলে নিজে কৰি ল'ব পাৰিব। আপাৰ ডিপাৰটো কিন্তু মাৰিবলৈ নাপাহৰিব। আপাৰ ডিপাৰৰ কাৰণে বহুতো মানে মানুহে কষ্ট পায়, এনেকুৱা চকুৱে যেতিয়া পোহৰ এটা লাগি যায়। গতিকে সেইফালৰ পৰা যদি আপাৰ আহি আছে, আপুনি ডিপাৰত দিব, তেতিয়া সিও ডিপাৰত দিব, সমান হৈ যাব। তেতিয়া টেনশ্যন নাই, চকুজুৰি আমাৰ কষ্ট নাপায়। গতিকে আজিৰ কাৰণে এইখিনিয়ে। আৰু কোনোবা যদি ছাবস্ক্ৰাইব, মোৰ প্ৰিয় গ্ৰাহকে যদি জানিব বিচাৰে, কমেণ্টত লিখি দিলে হ'ল। কমেণ্টত লিখি জনাব কিহৰ বিষয়ে ক'ব লাগে বা অলপ জনাব লাগে, সেইটো মই নিশ্চয় জনাই দিম। তো মাই ডিয়াৰ ছাবস্ক্ৰাইব, ঠিক আছে, আজিৰ কাৰণে ইমানে। ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। চেলুট, জয় হিন্দ, বন্দে মাতৰম, ধন্যবাদ, জয় আই অসম।